প্লিজ দিগন্ত, তুমি এইবোৰ কথা নকবা যে তুমি মোৰ অবিহনে জীয়াই থাকিব নোৱাৰিবা। এই ফিল্মি ডাইলগবোৰ তোমাৰ দৰে প্ৰেক্টিকেল মানুহৰ মুখত শোভা নাপায়। আৰে মই নোহোৱাকৈতো তুমি ইমান দিনে জীয়াই আছিলা, আৰু মই নাইকিয়া হৈ গ'লে তোমাৰ এই ষ্টেণ্ডাৰ্ড অফ লাইফ, কোৱালিটি অফ লাইফ দুগুণে বাঢ়িবহে। আরে ঠাট্টা নকৰিবা না, ঠাট্টা নকৰিবা। ইমানবোৰ ঘূৰাই কৈ চিধা চিধিকৈ কৈ নিদিয়া কিয়? এই দুৰ্ভগীয়া মানুহটোৰ জীৱনৰ পৰা তুমি পলাব বিচাৰিছা। আৰে কৈ নিদিয়া কিয়? কামৰ বোজা কঢ়িয়াই কঢ়িয়াই গাধা হৈ পৰা মানুহটোক তোমাৰ স্বামী বুলি ক'বলৈ ঘিণ লাগে, লাজ লাগে। কৈ নিদিয়া কিয়? কৈ দিয়া না। তুমি যি ভাবা, যেনেকৈ ভাবা, আজিৰ তাৰিখত সেইটোৱে শুদ্ধ দিগন্ত। আৰু লগতে এইটো শুদ্ধ যে মই তোমাৰ পৰা বিশেষ একো বিচৰা নাছিলো দিগন্ত, মাত্ৰ অকমান মৰমহে বিচাৰিছিলো। হে ভগৱান, মই কাক ধৰো কাক এৰো? এই দুৰ্ভগীয়া মানুহটোক বাৰু কিয় কোনেও বুজি নাপায়? কি কৰোঁ মই এতিয়া?